এনেকৈ ৰাস্তা আগভেটি ধৰাৰ কাৰণ তোৰ লগত মোৰ কথা আছে কথা পাতিবলৈ মন থাকিলে এনেকৈ ৰাস্তাত কথা নাপাতে মানুহে মই এনেকৈয়ে পাতো এতিয়া শুন কাম কৰিবলৈতো বহুত আছে কিন্তু তহঁতে মোৰ ল'ৰাটোৰ ব্যৱসায়ত কিয় হাত দিছ আৰু আমি যদি আপোনাক সেই একেই প্ৰশ্নকে কৰোঁ মানে আমাক দিয়া উপদেশটো আপুনি নিজৰ ল'ৰাক দিবগৈ তহঁতে তাৰমানে মোক ধমকি দিছ ধমকি বা উপদেশ আপুনি যি বুলি ভাবে তহঁতি মোক চিনি নাপালি এতিয়া চাই থাক মই কি কৰিব পাৰোঁ ঐ বল 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 বৰা কওক মেডাম মই এইবোৰ নাচাওঁ আপুনিয়ে চাব তেনেহ'লে ঠিক আছে চিত্ৰা এইটো ৰাখা আপুনি এতিয়া 12 নম্বৰ আৰু 15 নম্বৰ ফাইলটো আনক ঠিক আছে মেডাম এইটো মেডাম মেডাম আপোনাক ঘৰুৱা হিচাপত কথা এটা কম বেয়া নাপাব আপুনি ৰাতি ৰাতি অকলে ফুৰাতকৈ আমাৰ থানাৰে এজনক যদি একো নহয় দিয়কহে কিহে হালৈ আজিও ইমান লেট যে সৰি মেডাম এখেত ভদ্ৰকান্ত বৰুৱা আমাৰ এই অঞ্চলৰ এজন সমাজসেৱক নমস্কাৰ নমস্কাৰ বহকচোন বৰা এইটো ৰাখ ঠিক আছে মেডাম এতিয়া কওকচোন আমি আপোনাক কেনেকৈ সহায় কৰিব পাৰোঁ নাই মই আপোনাৰ সহায় বিচাৰি অহা নাই ভাবিলোঁ আপুনি এই থানালৈ নতুনকৈ আহিছে সেইকাৰণে অকণমান চিনাকি হৈয়ে আহোঁ ভালেই কৰিলে চিত্ৰা মেডাম একাপ চাহ অ'কে কি হ'ল আপুনি ইয়াতে থৰ লাগিল যে মেডাম যাওক কামত লাগকগৈ এতিয়া কওকচোন আমাৰ নগৰখন আপোনাৰ কেনে লাগিছে মোটামুটি ঠিকেই আছে অৱশ্যে সীমান্ত অঞ্চল হিচাপে দুটামান পাৰ্টীয়ে কিছুমান অবৈধ কাম চলাই আছে হাতেলোতে এতিয়ালৈকে ধৰিব পৰা নাই কিন্তু যিদিনা হাতত ধৰা পৰিব কিছুমান এৰা ধৰাৰ মাজেৰেও চলিব লাগে দিয়কচোন আপুনি কি ক'ব বিচাৰিছে মানে বিকি মোৰ ল'ৰা এতিয়া বুজিলোঁ চাওক ডাঙৰীয়া হালৈয়ে কোৱা মতে আপুনি এইটো অঞ্চলৰ এজন সমাজ সেৱক গতিকে ল'ৰাক বুজাওক এইবোৰ 2 নম্বৰী ধান্দা যাতে বন্ধ কৰি দিয়ে নহ'লে মোৰ হাতত পৰিলে কি হ'ব সেইটো কিন্তু মই নিজেও নাজানো নাই আপুনি তেনেকুৱা মনোভাৱ কিয় ৰাখে তাতকৈ এটা কাম কৰক মাহেকত আপোনাক কিমান লাগে ক'ব আপুনিও চলক আমিও চলোঁ তাৰমানে আপুনি ইয়ালৈ বেচা কিনা কৰিবলৈহে আহিছে আপোনাৰ লাজ নালাগেনে নিজকে এজন সমাজ সেৱক বুলি চিনাকি দিবলৈ তাৰমানে আপুনি মান্তি নহয় আপুনি এতিয়া ইয়াৰ পৰা ওলাওক বাৰু আহিছোঁ আপুনিও ইয়াৰ পৰা যাবলৈ তালি টোপোলা বান্ধক মই